হয় নমস্কাৰ কাৰ্বি আংলং টাইমছৰ সকলো দৰ্শকলৈ আজি আমি উপস্থিত আছোঁ ডিফু মাটিপুঙৰ আৰ্বৰিটাম কাম ক্ৰাফ্ট চেণ্টাৰত আজি ইয়াতে নাডা ফেষ্টিভেল ইয়াতে কিবা আয়োজন কৰা হৈছে লগতে মোৰ সৈতে উপস্থিত আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেছপেক্টেড MSc ছাৰ শ্ৰী ভেংপিকা ৰেংমা ছাৰ তেখেতৰ সৈতে আমি কথা পাতিম কিয় আৰু কেনেকৈ এই ফেষ্টিভেলটো পালন কৰা হয় আৰু কিমান আগৰ পৰা কৰি আহিছে আৰু কোন কোন আমাৰ সৈতে উপস্থিত আছে আজি হয় আজি এইটো কেনেধৰণৰ পালন কৰে বাৰু নাদা বুলি ক'লে মানে না বুলি ক'লে মানে নাচ গানটো বুলি কয় আৰু দা মানেতো আটাইতকৈ ডাঙৰ তো নাদা বুলি ক'লে মানে আটাইতকৈ ডাঙৰ আমাৰ নাচ গান এটা পৰৱ এই নাদা বুলি ক'লে মানে আৰু ইয়াত আমাৰ পৰম্পৰা বুলি নহয় পূৰ্বপুৰুষৰ পৰা আমি এই পালন কৰি আহিছোঁ এই ফেষ্টিভেলখন আৰু আগৰ দিনত কি হয় মানে যেতিয়া আমি খেতি বাতি কৰোঁ তেতিয়া মানে যি ফচল পাওঁ উৎপাদন হয় আমাৰ খেতি বাতিৰ পৰা আমি সেইবোৰ বস্তু আমি এটা জেগাত এটা ঠাইত আমি গোটাই পেলাই তেতিয়া মানে আমি ধন্যবাদ দিওঁ আৰু আমাৰ মাজতে আগতে আমাৰ ৰেংমাসকলেতো হৈছে হেড হাণ্টিং ট্ৰাইব তো আমাৰ এটা গাঁৱৰ পৰা এটা গাঁও বা এটা ঠাইৰ পৰা এটা ঠাইৰ মাজতে মানে আমাৰ যুদ্ধ হৈ থাকে কিন্তু এই নাদাৰ দিনাখন আমি মন মিলাই পেলাই আমাৰ ইজনে সিজনক আমি ক্ষমা দি পেলাই আমি শান্তি ষ্টেপছবোৰ লৈ পেলাই পিচফুল ষ্টেপছ লৈ পেলাই আমি এই নাদাখন আমি পালন কৰোঁ আজি এই যিটো পালন কৰা হৈছে আজি ডিফুৰ এই মাটিপুঙৰ ঠাইত তাত কোন কোন উপস্থিত হৈছে আৰু কেনেধৰণৰ অনুষ্ঠানবিলাক আজি আমাৰ মাজত উপস্থিত হৈছে তিনিটা জোন এইটো হৈছে মানে কেলিয়া জোন এইটো মানে জম্ফা এৰিয়া চুকিহলা এৰিয়া আৰু লগতে টেকৰং জোন বুলি ক'লে মানে আমাৰ ফাঞ্চৰব এৰিয়া আৰু লগতে আমাৰ ডিফু জোন বৰজান জোন যোনটো আছে তেখেতসকলে নিজৰ ঠাইত পাতা হৈছে আৰু কি বুলি কয় আজি আমাৰ মাজত উপস্থিত হৈছে চিফ গেষ্ট হিচাপে আমাৰ মাননীয় ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া অনাৰেবল CEM কাৰ্বি আংলং অট'নমাছ কাউন্সিল লগতে বিভিন্ন এক্সিকিউটিভ মেম্বাৰ্ছ আৰু লগতে MSCs আৰু লগতে বৰ্ড চেয়াৰমেনছ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লিডাৰ্ছসকলে আমাৰ মাজত আজি উপস্থিত হৈছে আজি এই দিনটোত কি অনুষ্ঠান কৰা হ'ব আপোনালোকৰ আজি বেছিভাগ এনেকুৱা হয় যে মেক্সিমামটো হৈছে আমি নাচ গান বেছিকৈ হয় কিন্তু আজি আমি প্ৰগ্ৰামটো অলপমান এডজাষ্ট কৰিবলগীয়া হৈছে যাতে যেন মানুহবোৰো কষ্ট নাপায় ৰ'দ পৰিছে বেছিকৈ আৰু অপেন মেলা ৰাখিছোঁ আমি সেইটো কাৰণে আমি ইয়াত নাচ গানাবোৰ হৈ থাকিব মাজে মাজে আমাৰ স্পীচবোৰ হৈ থাকিব তাৰপিছতে আমাৰ নাদা খাদ্য বা ফিষ্ট আমাৰ মাজত হ'ব যিহেতু আপুনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এজন MSc আপুনি ৰেংমা ছাইডৰ পৰা সেই হৈ পেলাই আপোনাৰ নিজৰ জাতিটোৰ কাৰণে আপুনি কি কৰিব বিচাৰে এতিয়া মই বিচাৰোঁ যে যোনটো নেকি আমাৰ এটা ফাঞ্চৰব এৰিয়াত কাৰেংগা গাঁও বুলি পেলাই আমি তাত বছৰে পালন কৰোঁ ঠিক যেনেকৈ আপোনালোকে দেখিছে তাৰ লংচত এটা কম্বাইন হৈ পেলাই আমি যোনটো নেকি কাৰ্বি ইউথ ফেষ্টিভেল পাতোঁ ঠিক তেনেধৰণে আমাৰ পাব্লিকসকলে এটা ঠাই বিচাৰি লৈছে ঠাইটো বিচাৰি পেলাই নামটো হৈছে কাৰেংগা গাঁও আৰু এইটো আমি ngা বিম বুলি কওঁ তাতে মানে আমি কেইটামান ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট মই যেতিয়া বৰ্ড চেয়াৰমেন আছিলোঁ CM ছাৰে দিছিলে সেই সময়তে মই কেইটামান স্কিমছ লৈ গৈছিলোঁ লাইক অ'পেন ষ্টেজ লগতে কমিউনিটি হল কেইটামান লৈ গৈছোঁ আৰু তাত বিভিন্ন কি বুলি কয় ডেভেলপমেণ্টেল ৱৰ্কছ বাকী আছে যেনেধৰণে মানে আমাৰ বাউণ্ডেৰী ৱাল লাগিব চ'লাৰ লাইট থাকিলে ভাল আৰু লগতে ফুটবল প্লেগ্ৰাউণ্ড এটামান থাকিলে ভাল এলং উইথ গেলেৰী এইবোৰ মানে চিন্তা কৰি আছোঁ প্লেনিং কৰি আছোঁ ঠিক আৰু ওচৰে পাঁজৰে যদি কমিউনিটি যদি ফিচাৰী যদি আমি পাই যাওঁ স্কিমছবোৰ এইবোৰ মানে তাতে মানে আমি স্কিমছবোৰ দিবলৈ আমি চেষ্টা কৰি আছোঁ মাননীয় CM ছাৰ তুলিৰাম ৰংহাং তেখেতৰ যিটো বৰ্তমান লিডাৰশ্বিপ সেইটোৰ বিষয়ে আপুনি কিবা তেখেতক ধন্যবাদ বা কিবা ক'ব বিচাৰে নেকি তেখেতে হৈছে বহুত প্ৰগ্ৰেছিভ লিডাৰ আৰু লগতে ভিজনেৰী লিডাৰ আমি বহুত বছৰৰ পৰা আমি বহুত CM আমি দেখিব পাইছোঁ বা পোৱা নাই আমি নাজানো কিন্তু আজি তেখেতে যেতিয়াৰ পৰা CM হৈছে আমাক প্ৰত্যেকটো সৰু জাতি জনগোষ্ঠীক মানে আমাক বহুত ইম্পৰ্টেঞ্চ দিয়া হৈছে ঠিক তেনেধৰণে আমি 20 বছৰমান আমি মানে নমিনেটেড MEC পোৱা নাছিলোঁ কিন্তু তেখেতৰ নেতৃত্বত আজি আমি গৌৰৱ যে আজি আমাৰ ৰেংমা নাগা জাতিক আমাক কনষ্টিটিউচনেলি ৰিকগনাইজ কৰা হৈছে পলিটিকেলি আমাক জেগা দিয়া হৈছে মোক 2022ৰ পৰা আজিলৈকে মই নমিনেটেড MEC হৈ পেলাই আমাৰ জাতিক মই ৰিপ্ৰেজেণ্ট কৰি আছোঁ কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট জিলা গঠন হোৱা আগৰ পৰা আছে আৰু কাৰ্বি আৰু তেখেতসকলৰ যিটো ফেষ্টিভেল কলা সংস্কৃতি তেওঁলোকৰ কালচাৰ আমাৰ কাৰ্বিসকলৰ কলা সংস্কৃতি একে প্ৰায় সমানে বুলি ক'ব পাৰে গতিকে আমি আগৰ পৰা আছোঁ আৰু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকৰ যিটো আমাৰ নাগাদা ফেষ্টিভেল কাৰণে বছৰৰ আমি প্ৰথম 5 লাখ টকা দিছোঁ অহাবাৰ পৰা আমি 10 লাখ টকা দিম বুলি আজি ঘোষণা কৰিছোঁ আৰু তেওঁলোকৰ যিটো নেকি ফাংচন
তাতে বছৰত তেওঁলোকে চেলিব্ৰেশ্যন কৰে। প্ৰত্যেক বছৰ আমাৰ কাৰ্বি ইউথ ফেষ্টিভেল দিছিলে, ইয়াত তাৰে লাংচা ফেষ্টিভেল কৰে। তাতে মই ডেভেলপ কৰিবৰ কাৰণে মই আজি ঘোষণা কৰিলোঁ। আৰু লগতে ইয়াত ডিফু এটা ৰেংমানাগাৰ হোষ্টেল আৰু কালচাৰেল হল লাগে বোলে, সেইটো মই ঘোষণা কৰিছোঁ অহা বছৰ।